বন্দে মাতরম শিউলি ভারত স্বাধীন কি জয় भारत লাইব্ৰেৰীত প্ৰাংগণত যিসকল মহিলা ৰৈ আছে তেওঁলোকৰ ভিতৰত এটি কথাকে জনোৱা হয়। অসম মৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি স্বাধীনতা দিৱস পালন কৰিবলৈ ওলাইছোঁ। আজি স্বাধীনতা ৭৯তম স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰিব কটকগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মোহাম্মদ দস্তুম আলী চাহাবে। তেওঁক সহায় কৰিব জাকিৰ হুছেইন। অনুষ্ঠান প্ৰতিষ্ঠান আজি উদযাপন কৰাৰ দিন আনন্দ উপলক্ষে, কিন্তু ঘটনাটো হ'ল এই আজিৰ দিনটো পাবলৈ যাওঁতে আমি কিমান ঘাট প্ৰতিঘাত পাৰ হ'ব লগা হৈছে সেইটো আজি নৱপ্ৰজন্মই হয়তো নাজানিব, কণ কণ ভাইটি ভণ্টিহঁতে নাজানিব। ব্ৰিটিছৰ বুজাই যে আমি কাৰোবাক কিবা এটা বস্তু বিচাৰিছোঁ, আমি যে কাৰোবাক কিবা এটা বস্তু বিচাৰিছোঁ সেইটো আমাক বিচাৰোঁতে দি দিছে, তেনেকৈ আমি স্বাধীনতাটো পোৱা নাই। এই স্বাধীন পাবতে ব্ৰিটিছসকলে ভাৰতবৰ্ষক আহি ১৭০০